আজি তামোলপুৰ জিলা স্বাস্থ্য কমিটিৰ দ্বাৰা ইয়াতে আশা কৰ্মীসকলৰ এটা অভিৱৰ্তন আছিলে। মই ইয়াত আহিছিলে, আহি খুব ভাল লাগিল। ইয়াত সকলোৱে উপস্থিত আছিলে। আমাৰ যিবিলাক ইয়াত আশা কৰ্মীসকল আছে সিহঁতৰ খুব উৎসাহজনক মই দেখিছোঁ। ইয়াত মই নিজেও অকণমান বক্তব্য ৰাখিলে খুব ভাল লাগিল আজি ইয়াত আহি। যথেষ্ট কষ্ট কৰে, তেওঁলোকে মাননি মাত্ৰ পায়, আপুনি উৎসাহমূলক আসনো আগবঢ়ালে, কি ক'ব ছাৰ? তেখেতসকলৰ অনাৰিয়াম হিচাপে কিছু পোৱা যায়, কিন্তু তেখেতসকলে এনেকুৱা উৎসুক দেখিছোঁ মই আজি। ইহঁতৰ কিবা দৰমহা পাৰ্টিৰ লগত মই ইমান দেখা নাই। আৰু মানুহখিনি খুব উৎসাহজনকভাৱে ইয়াত আহিছোঁ। তেখেতসকলৰ অভিৱৰ্তন আৰু তেখেতসকলে মই গাঁৱে ভূঞে দেখোঁ, তেখেতসকলে খুব সচেতন। সিহঁতে ঘৰে ঘৰে স্বাস্থ্যৰ খবৰ লয়। বিভিন্ন প্ৰসূতি মহিলাবিলাকক তেখেতসকলে মান্থলি খবৰ লয়। হয়, যিবিলাকে 60ৰ ঊৰ্ধত পাৰ হ'ল তেখেতসকলক 2 লাখ টকা কৰি দিয়া হৈছে। ইয়াতে 8জনী আমাৰ তামোলপুৰ জিলাৰ অন্তৰ্গত 8জনী মহিলাসকলক 2 লাখ কৰি চৰকাৰৰ পৰা দিয়া গৈছে। আজি এই দিনটোতে আমি তামোলপুৰ জিলাত আশা অভিৱৰ্তনখন আমি অনুষ্ঠিত কৰিছোঁ। শংকৰদেৱ অদিত মহলত মই বাক্সা ডিষ্ট্ৰিক্টৰ জইণ্ট ডিৰেক্টৰ হিচাপে অলপ কৈছোঁ যে আমাৰ আশা অভিৱৰ্তনখন এইকাৰণে কৰোঁ যাতে আশা অভিৱৰ্তনতে আমি আশাবিলাকক উৎসাহিত কৰিবৰ কাৰণে আমি কিছুমান পন্থা লওঁ। এই ক্ষেত্ৰত আমি তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আজি যিখিনি আশা ৰিটায়াৰ হ'ল, অৱসৰ হ'ল, তেওঁলোকক আমি চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকজনী এককালীন সাহাৰ্য হিচাপে হওক বা অন্য কাৰণতে হওক আমি 2 লাখ টকা দিছোঁ। আমি 8জনী আশা, তামোলপুৰ ডিষ্ট্ৰিক্টৰ 2টা ব্লক, তামোলপুৰ ব্লক PHC আৰু নিষ্কা ব্লক PHC, গতিকে প্ৰত্যেকটা ব্লকৰ পৰা 4জনীকৈ আশাক টোটেল মুঠ 8জনী আশাক 2 লাখকৈ আমি টকা দিছোঁ ৰিটায়াৰমেণ্ট বেনিফিট হিচাপে। তেওঁলোকে যে ইমান বছৰে কাম কৰিলে কষ্টৰ স্বীকৃতি হিচাপে আমাৰ চৰকাৰৰ পৰা সেইটো দিয়া গৈছে। তাৰোপৰি আমি 2025 এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ আমি কিছুমান আশাক আমি চিলেক্ট কৰিছোঁ, বেষ্ট আশা, তেখেতসকলৰ পাৰফৰ্মেঞ্চৰ ওপৰত। সেই হিচাপত আমি তামোলপুৰ আৰু নিষ্কা ব্লক PHCৰ আণ্ডাৰত আৰু এজ এ ডিষ্ট্ৰিক্ট হিচাপে আমি 18জনী আশাক আমি বিভিন্ন ধৰণে ট্ৰফি আগবঢ়াইছোঁ প্ৰত্যেককে, আৰু প্ৰত্যেকজনী আশাক আমি 1500কৈ টকা বা মাননি দিছোঁ, যাতে তেখেতসকলে আকৌ উৎসাহ পায়। আৰু যিবিলাক আশাই এতিয়াও পোৱা নাই, গতিকে তেখেতসকলে দুখ কৰিব নালাগে, কাৰণ তেওঁলোকৰো আছে, অগ্ৰগতি হোৱাৰ বহুত সুবিধা আছে। তেওঁলোকে নাপালেই বুলি যে তেওঁলোক বেয়া সেইটো নহয়, কাৰণ কিয় আমাৰ এই আশাখিনি হৈছে ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য হেল্থ, গ্ৰাছৰুট লেভেল অফ দ্য হেল্থ ছেক্টৰছ। আৰু তেওঁলোকক আমি বিভিন্ন ধৰণে উৎসাহ উদ্দীপনা যোগাইছোঁ। আৰু তেখেতসকলে আমাৰ এই স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত বিশেষকৈ তামোলপুৰ ডিষ্ট্ৰিক্টৰ যিখিনি কাম কৰিছে, সঁচাকৈ আমি এই ক্ষেত্ৰত মই জইণ্ট ডিৰেক্টৰ হিচাপে আশাকেইখিনিক মই যথেষ্ট শলাগ লৈছোঁ। আৰু তেখেতসকলৰ কাৰণেই আমাৰ তামোলপুৰ জিলাখন স্বাস্থ্যৰ ক্ষেত্ৰত বহুত ইণ্ডিকেটৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। আৰু এই ক্ষেত্ৰত আমি নেশ্যনেল লেভেলতো আমাৰ তামোলপুৰ ব্লক PHCটো সেই সময়ত আমাৰ সন্মানীয় উপায়ুক্ত আয়ুক্ত মহোদয় পংচৱতী ছাৰ আছিলে। আমাৰ তামোলপুৰ ব্লক PHCটো এটা নেশ্যনেল লেভেলত প্ৰাইজ পাবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ আৰু অনাগত দিনত আমাৰ এই তামোলপুৰ জিলাখনৰ স্বাস্থ্যৰ ক্ষেত্ৰত অহে উন্নতি হ'ব। আৰু এই ক্ষেত্ৰত মই জইণ্ট ডিৰেক্টৰ হৈছে যিমানখিনি পাৰোঁ, আই উইল ট্ৰাই এজ মাই বেষ্ট। থেংক ইউ।